হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজিৰ ভিডিঅ'টিত মই তোমালোকক এটা ইম্পৰ্টেণ্ট টপিক পঢ়ুৱাম। টপিকটো হ'ল প্ৰবৃত্তি সম্পৰ্কে। প্ৰথমে জানো হা প্ৰবৃত্তি কি। যি সুপ্ত প্ৰৱণতাই জীৱক কোনো বিশেষ শ্ৰেণীৰ অন্তৰ্ভুক্ত বিষয়ৰ প্ৰতি মনোনিৱেশ কৰায় আৰু ইয়াৰ পৰিৱৰ্তনত এক বিশেষ আৱেগৰ উত্তেজনা আৰু কৰ্মপ্ৰেৰণা অনুভৱ কৰায় আৰু বিষয়বস্তুৰ লগত সম্বন্ধ ৰাখি এক বিশেষ আচৰণ প্ৰকাশ কৰাই তাকে প্ৰবৃত্তি বোলে। অৰ্থাৎ যি সুপ্ত প্ৰৱণতাই জীৱক কি কোনো বিশেষ শ্ৰেণীৰ অন্তৰ্ভুক্ত বিষয়ৰ প্ৰতি মনোনিৱেশ কৰায়। কোনো এক বিশেষ শ্ৰেণীৰ অন্তৰ্ভুক্ত বিষয়ৰ প্ৰতি কি কৰে, এটা মনোনিৱেশ কৰায় আৰু ইয়াৰ পৰিৱৰ্তন কি এক বিশেষ আৱেগৰ উত্তেজনা আৰু কৰ্মপ্ৰেৰণা অনুভৱ কৰায়। আৰু ইয়াৰ পৰিৱৰ্তনত কি হয়, এক বিশেষ আৱেগৰ উত্তেজনা আৰু কৰ্মপ্ৰেৰণাৰ এটা অনুভৱ হয় আৰু বিষয়বস্তুৰ লগত সম্বন্ধ ৰাখি এক বিশেষ আচৰণ প্ৰকাশ কৰে। আৰু বিষয়বস্তুৰ লগত সম্বন্ধ ৰাখি এক কি হয়, বিশেষ আচৰণ প্ৰকাশ হয়, তাক আমি প্ৰবৃত্তি বোলো। অৰ্থাৎ প্ৰবৃত্তি কি হয়, প্ৰবৃত্তি হ'ল জন্মগত বুলি ক'ব পাৰি। উদাহৰণস্বৰূপে যিদৰে চোৱা, মৌ-মাখিয়ে কি কৰে, মৌ-মাখিয়ে জন্মগত জৈৱিক প্ৰৱণতাৰে মৌ সাজি উলিয়ায় আৰু উই পোকে মুখেৰে মাটি কঢ়িয়াই উয়ো খাবলৈ সাজিব পাৰে। চৰাইয়ে ডাল পাত সংগ্ৰহ কৰি গছৰ ওপৰত বাঁহ সাজিব পাৰে। এইবোৰ হ'ল সকলো সহজাত প্ৰবৃত্তি। তাৰপিছত চোৱা প্ৰবৃত্তিৰ বৈশিষ্ট্য। প্ৰবৃত্তিবোৰ জীৱই জন্মৰ লগে লগে জৈৱিক উত্তৰাধিকাৰ স্বৰূপ লাভ কৰে। প্ৰবৃত্তিবোৰ কি জীৱই জন্মৰ লগে লগে জৈৱিক উত্তৰাধিকাৰ স্বৰূপে লাভ কৰে। উদাহৰণ যদি কওঁ, চোৱা যিদৰে নৱজাতক শিশুৱে কোনেও নিহোৱাকৈ সহজাত প্ৰৱণতাৰে মাতৃস্তন পান কৰে। এইটো হ'ল কি শিশুৰ জন্মগত। ই কোনো শিক্ষা অভিজ্ঞতাৰ ফল নহয়। জীৱৰ শিক্ষাবিহীন অৱস্থাতেহে ইয়াৰ স্বৰূপ ভালদৰে প্ৰকাশ পায়। তাৰ পিছৰ বৈশিষ্ট্যটো হ'ল সকলোবোৰ প্ৰবৃত্তিৰ প্ৰভাৱ আমাৰ জীৱনত একেদৰে নাথাকে। বিকাশৰ বিভিন্ন পৰ্যায়ত প্ৰবৃত্তিৰ প্ৰভাৱ কম বেছি হোৱা দেখা যায়। সকলোবোৰ প্ৰবৃত্তিৰ প্ৰভাৱ আমাৰ জীৱনত একেদৰে নাথাকে। সকলো কি হয়, ভিন ভিন হয়। প্ৰবৃত্তিবোৰৰ কাৰ্যকৰীকৰণত আৱেগিক উত্তেজনা অনুভূত হয়। প্ৰবৃত্তিবোৰৰ কাৰ্যকৰীকৰণত কি হয়, আৱেগিক উত্তেজনা অনুভূত হয়। আৱেগে প্ৰবৃত্তিৰ বহিঃপ্ৰকাশ কৰি তোলে। আৱেগে প্ৰবৃত্তিৰ কি কৰে, বহিঃপ্ৰকাশ কৰি তোলে। প্ৰবৃত্তিক যান্ত্ৰিক আচৰণ বোলা হয়। প্ৰবৃত্তিক কি বুলি কোৱা হয়, যান্ত্ৰিক আচৰণ বোলা হয়। সকলো জীৱ জন্তুৱে প্ৰবৃত্তিৰ প্ৰভাৱত একেধৰণৰ আচৰণ প্ৰদৰ্শন কৰে, যাৰ নতুনত্ব নাথাকে। ইয়াৰ কোনো কি নতুনত্ব নাথাকে। তাৰপিছত চোৱা, প্ৰবৃত্তি সংশোধনৰ বিভিন্ন উপায় আছে। প্ৰবৃত্তি সংশোধনৰ বিভিন্ন উপায়বোৰ হ'ল অব্যৱহাৰ, দ্বিতীয়টো হ'ল আনন্দ আৰু বেদনাৰ প্ৰয়োগ, পূৰ্ণ স্বাধীনতাৰ প্ৰয়োগকৰণ, অৱদমন, বিৰেচন, উন্নীতকৰণ আৰু প্ৰতিস্থাপন। থেংক ইউ।